মেৰুদণ্ডহীন ৰাইজৰ আশা আকাংক্ষা একো কাম কৰিব পৰা নাই নতুন আঁচনি নাই ৰাইজে তেওঁলোকৰ চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাইছে অনীহা প্ৰকাশ কৰিছে এই চৰকাৰ থকা নথকা একে কথা হ'ল এতিয়া ৰাইজে যেহেতু একো পোৱা নাই গতিকে এই চৰকাৰখনৰ ক্ষমতাহীন চৰকাৰ মেৰুদণ্ডহীন চৰকাৰ মানে অকৰ্মণ্য চৰকাৰ বুলি কৈ পেলাই এতিয়া এই চৰকাৰটো মানে লাইক হিজৰাবিলাকৰে চৰকাৰৰ নিচিনা হৈ আছে হা এইটো মানে হিজৰং কা চৰকাৰ হয় ভাই হা এইটোতো হৈ আছে ইয়াত আৰু কি অসুবিধা আছে কাম কৰি দেখুৱাই দিয়ক দম আছিতো দি দেখুৱাই দিয়ক আপোচ মানে আঁঠুকাঢ়ি লৈ পেলাই চৰকাৰ চলোৱা নীতি মানে প্ৰত্যাহাৰ কৰক ৰাইজৰ বিচৰা ধৰণে কাম কৰক তেতিয়া সি ক'ব যে ইয়েছ এইটো ফুৰফুৰি চৰকাৰ এই চৰকাৰৰ পৰা 5 বছৰখিনি 10 বছৰ থাকিলেও এওঁলোকৰ নেতৃত্বত BTC বাকী ৰাইজে একো নাপায় এটা বছৰতে প্ৰমাণ হৈ গ'ল হা গতিকে আৰু 4 বছৰ বাকী আছে 4 বছৰতো একো নাপায় আমাৰ যিবিলাক ৰাইজ আছে তেওঁলোকে কাম কৰাৰ পাছত যিখিনি বিল পাব লগা আছে সেইখিনি বিলো আজিলৈকে তেওঁলোকে ইলেকশ্যনৰ আগে আগে দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু কোনো আজি বিল পাব লগা ঠিকাদাৰসকলকো বিল দিয়া নাই ৰাইজৰ কাৰণে যিবিলাক আঁচনি তেওঁলোকে কৰ্মীসকলৰ কাৰণে যিখিনি আঁচনি প্ৰস্তুত কৰি দিব পাৰিব লাগিছিল সেইখিনি দিব পৰা নাই একো উন্নতিৰ কাম কৰিব পৰা নাই গতিকে এই চৰকাৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ এই চৰকাৰে ৰাইজৰ কাৰণে একো কাম কৰিব পৰা চৰকাৰ নহয় অকৰ্মণ্য চৰকাৰ হিজৰাবিলাকৰ চৰকাৰ আৰু ইয়াত থাকি একো লাভ নাই এই ৰাইজে অপৰাব লাগে তেওঁলোকে পালন কৰিবৰ কাৰণে যোজনা চলাইছে তেখেতসকলৰ কথা আমি কিন্তু আমাৰ BPF দলে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 10 তাৰিখ ফেব্ৰুৱাৰীত আমি ঐতিহাসিক BTC চুক্তি স্বাক্ষৰ কৰা এই দিনটো জৰা আমি পালন কৰিম প্ৰত্যেক আমাৰ জিলাবিলাকত আমাৰ পাৰ্টিৰ পৰা আমি ধুমধামে এই মানে একোৰ ডেটো আমি চেলিব্ৰেট কৰিম বাকী আমাৰ কোনো সম্পৰ্ক নাই মই সেইটো ক'ব নাযাওঁ ভাই মই এইটো গণনাও নহয় যিহেতু চৰকাৰ সলনি হয় নহয় এইটো ৰাইজে সলাবৰ কাৰণে যিহেতু কাম কৰি আছে এতিয়া ৰাইজে ত্যাগ কৰিছে তেখেতসকলক মানে তেওঁৰ পৰা আঁতৰি আহিছে অট'মেটিক তেওঁলোকৰ চৰকাৰ গণতান্ত্ৰিকভাৱে মানে কি কয় সলাই দিবৰ কাৰণে ৰাইজে পদক্ষেপ লৈ আছে আমাৰ ফালৰ পৰা কৰিব লগা একো নাই ৰাইজে কৰিব যি কৰিব